খান্দা গৈ ইয়াতে আমি সাৰ দিছোঁ আৰু পুলিটো ৰোৱাতে আপোনালোকে মন কৰিব ইমানলৈকে ৰুব। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মই আমাৰ চেনেল বিকাশ টিকুলৈ। আপোনালোকে জানে মই নেমু খেতিৰ বিষয়ে নতুনকৈ ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ। তাৰে আজি আমাৰ দ্বিতীয় খণ্ডত আপোনালোকক কৈছিলোঁ যে মই নেমু খেতি ৰোপণৰ বিষয়ে আপোনালোকক জনাম, নেমু খেতি ৰোপণ কেনেকৈ কৰিব লাগে তাৰ বিষয়ে জনাম। সেইকাৰণে আজি আমাৰ বাগানত আহিছোঁ। বাগানত মই আপোনালোকক প্ৰেক্টিকেলি ইয়াৰ বিষয়ে দেখাম। তো নেমু খেতি কৰিবৰ কাৰণে পোনপ্ৰথমতে আপোনালোকে নেমুৰ পুলিটো মই আগতেই কৈছিলোঁ নেমুৰ পুলিটো বাছনি কৰি ল'ব লাগিব। নেমুৰ পুলিটো বাছনি কৰি লওঁতে আপোনালোকে চাব যাতে নেমুৰ পুলিটো প্ৰায় 1 ফুটমান ওখ ডাঙৰ হয়। 1 ফুটৰ পৰা 2 ফুট হ'লেও কোনো কথা নাই, সেইটো 1 নম্বৰ। দ্বিতীয়তে আপোনালোকে চাব নেমুৰ পুলিটোত কোনো ধৰণৰ যাতে বেমাৰ নাথাকে। যেনেকৈ পাতবোৰ মুজৰি যোৱা, বেকা হৈ যোৱা, তাৰ উপৰি কেংকৰ বুলি এটা বেমাৰ থাকে, সেই বেমাৰটো নাথাকে, যিটো আপোনাৰ মামৰে ধৰা নিচিনা দেখিবলৈ হয়, য়েলো কালাৰৰ। যাতে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বেমাৰ নাথাকে, পুলিটো সেনেকৈ বাছনি কৰি ল'ব। তো পুলি বাছনি কৰাৰ পিছত আপোনালোকে নেক্সট কামটো হ'ব আপোনালোকৰ নেমুটো পুলিটো ৰুবৰ কাৰণে আপোনালোকে গাঁত খন্দাটো। তো আপোনালোকৰ এতিয়া মই গাঁতটো কেনেকৈ খান্দিব লাগে সেইটো দেখাওঁ। তো বন্ধুসকল, আপোনালোকে নেমুৰ পুলিটো গাঁতটো খান্দিব কেনেকৈ লাগে মই আপোনালোকক দেখাওঁ। যেতিয়া আপোনালোকে নেমুৰ পুলিটোৰ গাঁতটো খান্দিব, গাঁতটো খান্দতে আপোনালোকে 2 ফুট বহল, এনেকৈ 2 ফুট দীঘল, তাৰমানে স্কুৱেৰ আকাৰত কৰিব, আৰু 2 ফুট দ। এইটো আমাৰ 2 ফুট দকৈ খান্দা গৈছিলে। খান্দা গৈ ইয়াতে আমি সাৰ দিছোঁ, সেইখিনি আপোনালোকে চাব প্ৰায় 2 ফুট। 2 ফুটৰ যদি আপোনাৰ বেছি হয় তেতিয়া ভাল, 2 ফুটতকৈ কম হ'ব নিদিব। 2 ফুটতকৈ কম হ'লে আপোনাৰ নেমু পুলিটো শিপাবোৰ বাঢ়িব নোৱাৰাৰ ফলত কি হয়, নেমু গছডাল বাগৰি যোৱাৰ চান্স এটা থাকে। সেইটো কাৰণে আপোনালোকে 2 ফুট বা 2 ফুটতকৈ বেছি হ'লে কোনো কথা নাই। তো আপোনালোকে 2 ফুট এনেকৈ গাঁত খান্দি ল'ব। এতিয়া গাঁত খন্দা হ'ল আমাৰ। গাঁত খন্দাৰ পিছত আপোনালোকে এতিয়া ইয়াত সাৰ দিব লাগিব। যেতিয়া আপোনালোকে পুলিটো গাঁত খান্দিব, গাঁতটো খান্দি আপোনালোকে 7 পৰা 10 দিন গাঁতটো এৰি দিব। গাঁত খান্দি এৰি দিব, সেইটো আপোনাৰ ৰ'দ পাব দিব। যেতিয়া আপোনাৰ ৰ'দ পাব, ইয়াত থকা যিবিলাক জীৱাণু, কিছুমান অলগীয়া জীৱাণু, পোক পৰুৱা ইয়াৰ পৰা গুচি যাব। সেইটো আপোনাৰ তাৰমানে অৰ্গেনিক টাইপত আপোনালোকক পোক পৰুৱা মৰাৰ এটা উপায়। আৰু গাঁতটো খান্দোতে আপোনালোকে মন কৰিব লাগিব যে যেতিয়া আপোনালোকে 2 ফুট দ গাঁত খান্দিব, প্ৰথম যিটো 1 ফুট সেই মাটিখিনি আপোনালোকে এটা ছাইড ৰাখিব, আৰু তলৰ যিখিনি মাটি থাকিব সেই মাটিখিনি আপুনি আন এটা ছাইডত মাটিখিনি ৰাখিব লাগিব। তেতিয়া কি হ'ব, যেতিয়া আপোনালোকে পুলিটো ৰুব, পুলিটো ৰোৱাৰ সময়ত যেতিয়া আমি ইয়াতে সাৰ দিম, সাৰ দিয়াৰ টাইমত সাৰৰ লগত ওপৰৰ যিখিনি মাটি, সেই মাটিখিনি মিহলি কৰি পিনে আপুনি গাঁতটোৰ তলত দিব লাগিব। আৰু যিখিনি তলৰ মাটি আছিলে সেই গোটেই মাটিখিনি আপোনালোকে ওপৰত দিব লাগিব। কাৰণ আপোনালোকে জানে যে মাটিৰ ওপৰৰ অংশত আপোনালোকে সাৰ থাকে, সেই মাটিখিনিত সাৰ থাকে, সেইটো আপোনালোকে তলত যেতিয়া দিব, গছৰ পুলিটোৱে লগে লগে সাৰখিনি পাই যাব। তো আপোনালোকে এই কথাটো মন কৰিব যাতে প্ৰথম 1 ফুটখিনি ওপৰত দিব, আৰু তলৰ 1 ফুটটো আপোনালোকে আন এটা ঠাইত ৰাখি এইখিনি ওপৰত দি দিব। তো এতিয়া আহক, আপোনালোকে দেখিলে আমি গাঁতটো কেনেকৈ খান্দিব লাগে আপোনালোকক ক'লোঁ। ইয়াৰ পিছত আপোনালোকে ইয়াত সাৰ প্ৰয়োগ। তো আপোনালোকে কি কৰিব, ইয়াত প্ৰথমতে মই যোৱা ভিডিঅ'টো কৈছিলোঁ, যোৱা ভিডিঅ'ত 2টা বস্তু কৈছিলোঁ, ইউৰিয়া আৰু পটাছ। এই 2বিধ সাৰ আপোনালোকে ইয়াত আগতেও দিব পাৰে বা পিছত দিলেও কোনো কথা নাই। তো আপোনালোকক মই পিছত দিয়া পদ্ধতি সেনেকৈ আজি দেখাম। তো আপোনালোকে ইয়াত গাঁতটো খান্দাৰ পিছত ওপৰৰ মাটিখিনি থাকি ল'ব, আৰু তাৰ লগত ল'ব প্ৰায় 5 পৰা 10 কেজি গোবৰ। 10 কেজিমান হ'লে বেছি ভাল হয়। আৰু এবছৰ পুৰণি গোবৰ ল'ব। সেই গোবৰৰ লগত আপুনি 100 গ্ৰাম ট্ৰাইকোডামা, মনত ৰাখিব 100 গ্ৰাম ট্ৰাইকোডামা, তাৰ লগত ছুপাৰ SSP যিটো ছিংগল ছুপাৰ ফছফেট, সেই আপোনালোকে প্ৰায় 250 পৰা 300 গ্ৰামমান ল'ব। তাৰপিছত আপোনালোকে এই গোটেই বস্তুখিনি মিহলাই, আৰু পোক নহ'বৰ কাৰণে আপোনালোকে যেতিয়া ৰাসায়নিক কৰিবৰ কাৰণে আপোনাৰ কাৰ্বফুৰান, যিটো আপুনি ফুৰাডন বুলি বজাৰত পোৱা যায়, সেইটো প্ৰায় 15 পৰা 20 গ্ৰাম দিব। আকৌ এবাৰ কৈছোঁ 15 পৰা 20 গ্ৰাম, সেইটো দি গোটেইখিনি মিহলি কৰি আপোনালোকে
গাঁতটোত ৰাখি দিব এতিয়া আমি ইয়াতে গাঁতত এনেকে পুৰা ৰাখি থৈ দিয়া আছে বৰষুণৰ কাৰণে আপোনালোকে কালাৰটো ইমান ধৰিব নোৱাৰিব এইটো মিক্স কৰি থৈ দিছিলো গোটেই মোৰ বৰষুণত বস্তুখিনি অলপ তিতি গৈছে তো এইটো আমি মিক্স কৰি এনেকে ৰাখি দিম ৰাখি দিয়াৰ যেতিয়া ৰাখি দিয়াৰ পিছত যেতিয়া গোটেই বস্তুখিনি পচিব প্ৰায় 10 দিন মান ৰাখিব ৰাখাৰ পিছত আপোনাৰ এতিয়া আপোনাৰ পুলিটো ৰুবৰ কাৰণে ৰেডি হৈ যাব গাঁতটো এতিয়া আমি পুলিটো ৰুম তো আমাৰ এতিয়া বিশেষ বহুত কাম নাথাকে গৈ আৰু পুলিটো আপোনালোকে সুস্থ হবল এইটো মোৰ নিজৰ বাগানৰে পুলি হয় এইটো উঠাই আনিছো লোহিতৰে বহল পাৰকনি পাত কৰো আৰু পুলিটো ৰোৱাতে আপোনালোকে মন কৰিব ইমানলৈকে ৰুব ইয়াৰ ওপৰত আপোনাৰ যদি তাৰমানে ইয়াৰলৈকে মাটি আছিলে আগৰ পৰা ইমান মানে প্ৰথমতে মাটিটো হ'ব দিব তাতকে ওপৰত কিন্তু মাটি দি নিদিব তাতকে ওপৰত দিলে পুলিটো মৰি যোৱাৰ চান্স থাকে তো আপোনালোকে সাৰখিনি ধুনীয়াকৈ মিহলি কৰিব আৰু আপোনালোকে মনত ৰাখিব কেঁচা গোবৰ নিদিব কাৰণ কেঁচা গোবৰ বহুত গৰম হয় কেঁচা গোবৰ কেতিয়াও নিদিব আপোনালোকে প্ৰায় এবছৰ পুৰণি গোবৰ দিব ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাবে অসমী আইৰ বহি গুণৰ নাইকি যদি আপোনালোকে অৰ্গেনিক কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ এই সিঙ্গেল সুপাৰ ফসফেট আৰু আপোনাৰ এই ফুৰাডন এই দুটা বস্তু নিদিব আপোনালোকে ট্ৰাইকোডাৰ্মা অৰ্গেনিক হয় ট্ৰাইকোডাৰ্মা দিব পাৰে ট্ৰাইকোডাৰ্মা আৰু গোবৰ প্ৰথমতে দিব তাৰপিছত আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে কি সাৰ দিব লাগিব সেইটো আপোনালোকক জনাম অৰ্গেনিকৰ ক্ষেত্ৰত আৰু আপোনালোকে ৰাসায়নিক কৰিলে মই অলৰেডি কৈ দিলোঁ আপোনালোকক তো এইখিনি কৰি পিনে মাটিখিনি দি দিব তো আপোনালোকক মই অলৰেডি কৈছিলোঁ যিখিনি আমাৰ তলৰ মাটি আছিলে এই তলৰ মাটিখিনি এইফালে ৰাখিছিলোঁ তলৰ মাটিখিনি ইয়াৰ ওপৰত আমি দি আছোঁ আৰু যিখিনি আপোনাৰ ওপৰৰ মাটি আছিলে ওপৰৰ মাটিখিনি অলৰেডি মই গোবৰৰ লগত মিক্স কৰি গোটেইখিনি তলত দি দিছোঁ অসম আমাৰ ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাবে অসমী আই ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাবে পুলিটো ৰোৱাতে চাব আপোনালোকে মাটিখিনি দি এইখিনি আপোনালোকে টাইট কৰি দিব ঢিলা হৈ থাকিব নিদিব গোটেই জীবন বিচাৰিলেও অনেক বিবাহ ৰাতি মাটি জলকে আছে সিমানখিনিলৈকে মাটি দিছো আৰু ওপৰত মাটি বিবাহ ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰখাল মাটি অচিৰ বিনন্দিয়া এনেকে আপোনালোকে পুলিটো ৰুই থব ৰুই থোৱাৰ পিছত ইয়াৰ পৰা এমাহ পিছত আপোনালোকে ইয়াত বাকি সাৰ আপোনালোকে দিব লাগিব এতিয়া এনেকে ৰুব পানী আপোনালোকে চাব পানী যদি সাধাৰণতে পুলি ৰোপণৰ ক্ষেত্ৰত আপোনাৰ প্ৰায় মাৰ্চ মাহৰ শেষৰ পিনৰ পৰা আপোনালোকে জুন জুলাইলৈকে পুলি ৰোপণ কৰিব পাৰে আপোনালোকে বহুতে আগষ্টলৈকে ৰোপণ কৰে আৰু আপোনালোকৰ যদি পানীৰ ব্যৱস্থা আছে তেতিয়াহ'লে আপোনালোকে গোটেই বছৰ পুলি ৰুব পাৰে তেতিয়াহ'লে কোনো সমস্যা নাই আৰু ৰোৱাৰ পিছত আপোনালোকে চাব শুকাই গ'লে আপোনালোকে পানীটো দি থাকিব শুকাব নিদিব একেবাৰে আপোনালোকে এনেকে মাটিখিনি মুঠি মাৰি চাব মুঠি মাৰি চোৱাৰ পিছত যদি আপোনালোকে হাতত পানী নালাগে তেতিয়াহ'লে আপোনালোকে গম পাব যে ইয়াতে পুলি দিব পানী দিব লাগিব তো আজি
তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ অনাগত দিনত আপোনালোকক পুনৰ লগ পাম পিছফালে আমাৰ বাগানখন আছে এপাক আপোনালোকে চাই তোমাৰ ভাষাৰ মৰম বোৰে মিলন সেতু গঢ়ে লোহিতৰে বহল পাৰক কণিপাত কৰোঁ লোহিতৰে বহল